আহিছিলোঁ বিজনী চাকতলা আৰু চাকতলাৰ পৰা এতিয়া পেচেণ্টটো নমাই দি ঘৰলৈ গৈ আছোঁ আৰু ঘৰত যোৱাৰ সময়ত মই ৰাস্তাৰ কিছুমান সৌন্দৰ্য আপোনালোকক দেখুৱাম ৰাস্তা দুই কাষে থকা গতিকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া পেচেণ্টটো ড্ৰপ কৰি দি মানে নমাই দি ঘৰলৈ গৈ আছোঁ চাওক কি মজা ভিউ আৰু এতিয়া মোবাইলটো ইয়াতে থৈ দিম ইয়াতে থৈ দিলে এতিয়া ধৰি থাকিব নালাগিব আৰু এটা কি মানে কি মোবাইলটো আছে গাড়ীখনৰ ভিতৰত গ্লাছৰ ভিতৰত আছে তো সেইকাৰণে মানে পিকচাৰবিলাক ইমান এটা ক্লিয়াৰ নহয় বাহিৰত থাকিলে গ্লাছৰ অলপমান আৰু ভাল মানে পিকচাৰবিলাক কোৱালিটিটো ভাল আগতে হয় কেমেৰাটো এখন গ্লাছ থাকে আৰু এখন গ্লাছ কভাৰ কৰিহে ভিডিঅ'টো লোৱা হয় তেতিয়াহ'লে যি কি নহওক বৰ্তমানৰ যিবিলাক ৰাস্তা মানে কি বহুত ভাল হৈছে আগতকৈ মানে আগৰ মডেলে এইবিলাক এতিয়াও বেয়া হৈ থাকিলে হয় চাওক ইমান ভিতৰুৱা ৰাস্তা তথাপি কিমানখিনি ভাল কি ক'ম আৰু সৰু ৰাস্তাবোৰত এনেকৈ ডাম্পাৰ আহে আহিলে ৰাস্তাটো এনেই সৰু আৰু এনেকৈ ডাম্পাৰ আহিলে ৰাস্তাটো মানে কি চাইড দিব জেগা নাই কিন্তু কি কৰিবি মইতো আহিবই লাগিব কোনোফালে কি বেলেগ এদিতো যাব নোৱাৰিম আৰু আমি নেশ্যনেল হাইৱে পাম নেশ্যনেল হাইৱে আহি পালোঁ कार शोरूम देखा A to Z कार शोरूम মানে ইয়াত সকলো ধৰণৰ গাড়ী পাব দেখা পাইছো বলেৰো আছে কেতিয়াবা হেৰি ইয়াতে ভিডিঅ' বনাব লাগিব ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ ছেকেণ্ড হেণ্ড গাড়ী বহুত দিনৰ ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ ভিডিঅ' দিব পৰা নাই গতিকে চাওক কি হয় আজি সময় নহ'ব কাৰণে নবনালোঁ আৰু লেফ্ট চাইডে এইবিলাক মাল টানা গাড়ী আছে কাৰোবাক লাগিলে আৰু কাৰোবাক যদি ছেকেণ্ড হেণ্ড গাড়ী লাগে এই গেৰুকাবাৰীত আহিব পাৰে বিজনী গেৰুকাবাৰীত এতিয়া মাল টানা গাড়ী দেখাব দুই তিনিখনমান বলে আৰু একেবাৰে এইখিনি লেফ্ট চাইডে যি দেখিছে আপোনালোকে এইকেইখন ৰখাই থৈ দিয়া আছে MI অটোমোবাইলছ এতিয়া ভালেকেইটা শ্ব'ৰুম খুলিছে মানে আগতে নাছিল আগতে এটা না দুটাই আছিল এতিয়া ভালেকেইটাই হ'ল শ্ব'ৰুম
এবাৰ আমি আইনদী পাম আইবেৰিছৰ বাৰীটো কিছুমান দূৰ চুৰি মানে ইয়াৰখিনি অলপ দেৰিকৈ হয় আগত বাহিৰৰ পৰা লৈ আহে বিক্ৰী কৰে বুজি নাপালোঁ এই ৰাস্তাখিনিত পুৰা ৰাস্তাটো মানে পানী আছে পানী এনেকৈ ফাটি ফাটি ৰাস্তাটো যিবিলাক ফাটা আছে এইবিলাকত পানী ওলাই আছে গাড়ী পাৰে পৰি আছে চাগে আৰু এইটো আইবেৰিছখন এইখনে এটা বস্তু দেখুৱাওঁ আপোনালোকক এইফালে এই বালি যিবিলাক বালি দেখিছে তাতে তল